हेलो भाई बंधुসকল वेलकम टू राकेश डिफेंस यूट्यूब चैनल सो जेहेतु जोवाकाली 10टा क्वेश्चन आपनलोকৰ মাজলৈ আসাম লিটাৰেচাৰ ওপৰত দিছিলো আজি আকৌ 10টা গুৰুত্বপূৰ্ণ क्वेश्चन আজি আকৌ বাছি आपनलोকৰ মাজলৈ দিবলৈ চেষ্টা কৰিছো আপোনালোকে নোট কৰি ল'ব যেহেতু আমি ফিজিক্যাল পাস কৰি থৈছো কিন্তু ৰিটেনটো আমি পাস কৰিব লাগিব গতিকে আজি প্ৰথমটি প্ৰশ্ন আলোচনা কৰিম সো আজি প্ৰথমটি প্ৰশ্ন হৈছে দা ওপেনিং সং অফ দা আসাম সাহিত্য সভা ইজ চিৰসেনী হু ৰোট মাই মাদাৰ ল্যাঙ্গুৱেজ অসম সাহিত্য সভাৰ আৰম্ভণি গীত চিৰসেনী মোৰ ভাষা জননী কোনে ৰচনা কৰিছিল So next question, what was the name of the Assam Sahitya Sabha in 1917? 1917 চনত অসম সাহিত্য সভা কি নামেৰে জনা যায়? So ভাই বন্ধুসকল আপোনালোকে নোট কৰি ল'ব কিয়নো এবিবি এপিআৰ খুবে আহি থকা দেখা পাওঁ আসাম লিটাৰেচাৰ ওপৰত অসম সাহিত্যৰ ওপৰত এটা দুটা হলে আপোনালোকৰ কোৱেশ্চন আহিবই গতিকে আপোনালোকে কোৱেশ্চন কিনি আহিলে আপোনালোকে কৰিব পাৰিব গতিকে নোট কৰি ল'ব আপোনালোকে সো নেক্সট কোৱেশ্চন 3 নম্বৰ হু ওয়াজ দা অথৰ অফ দা নভেল জীৱনৰ বাটত উপন্যাসখনৰ লেখক কোন আছিল সো 4 নম্বৰ কোৱেশ্চনটো হুইচ ওয়ান ইজ দা ফাৰ্স্ট আসামিজ নভেল টু উইন দা সাহিত্য একাডেমি এৱাৰ্ড সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস কোনখন সো 5 নম্বৰ কোৱেশ্চনটি হৈছে হোৱাট ওয়াজ দা ফাৰ্স্ট আসামিজ শৰ্ট ষ্টৰী প্ৰথম অসমীয়া চুটি গল্প কি আছিল সো ভাই বন্ধুসকল এনেকুৱা প্ৰশ্ন আহিব পাৰে প্ৰথম অসমীয়া চুটি গল্প সুৰভিখন কোনে লিখি উলিয়াইছিল বুলি ক'লে লক্ষ্মীনাথ বেজবৰুৱা হ'ব ঠিক আছে এইখিনি মনত ৰাখি ল'ব সো নেক্সট 6 নম্বৰ কোৱেশ্চনটি হৈছে হুইচ অফ দা ফলোইং বুক ওয়াজ ৰিটেন বাই মুনিন বৰকটকী তলৰ কোনখন গ্ৰন্থ মুনিন বৰকটকীয়ে লিখিছিল So 7 নম্বৰ কোৱেশ্চনটি হৈছে for which book অনুৰাধা শৰ্মা পূজাৰী received সাহিত্য একাডেমি এৱাৰ্ড in 1921 অনুৰাধা শৰ্মা পূজাৰীয়ে 2021 চনত কোনখন গ্ৰন্থৰ বাবে তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰিছিল নেক্সট 8 নম্বৰ কোৱেশ্চনটি হৈছে the headquarter of Assam সাহিত্য সভা situated at অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সো ভাই বন্ধুসকল আপোনালোকৰ মাজলৈ ইম্পৰ্টেন্ট কোৱেশ্চন উত্তৰখিনি আপোনালোক দিবলৈ চেষ্টা কৰিলো যেটো অসম পুলিচৰ অসম সাহিত্যৰ ওপৰত আসাম লিটাৰেচাৰ ওপৰত কোৱেশ্চন আহিবই গতিকে যদি আহিলেও আপোনালোকে কৰি আহিব পাৰিব গুৰুত্বপূৰ্ণ কিনে প্ৰশ্ন উত্তৰখিনি আপোনালোক দিবলৈ চেষ্টা কৰিলো আপোনালোকে তেতিয়া আহিলে আপোনালোকে কৰিব পাৰিব ধুনীয়াকৈ ঠিক আছে So next number question ti hoise which year Assam Ratna Award was started in Assam kiman sonot Asamot Asom Ratna bota arambhoni kora hoisil So hekorti 10 number question ti hoise how many borgit were written by Shankardeve সৰ্বমুঠ কিমানটা বৰগীত ৰচনা কৰিছিল সো ভাই বন্ধুসকল শংকৰদেৱে 240টা বৰগীত ৰচনা কৰিছিল কিন্তু মাধৱদেৱে 151টা বৰগীত ৰচনা কৰিছিল ঠিক আছে একেনি মনত ৰাখি ল'ব মনত কৰি সো ভাই বন্ধুসকল একৰটি প্ৰশ্ন আপোনালোকক মই দিবলৈ চেষ্টা কৰিম আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি ল'ব যি অকল ভাই বন্ধুৱে কমেন্টত ৰাইট এনসাৰ দিয়ে তেওঁলোকক মই ভিডিঅ'ত ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকৰ কমেন্টৰ উত্তৰখিনি অহকাৰে স্ক্ৰিনশ্বট কৰি আপোনালোকক মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে এইটো কমেন্ট বক্সত কমেন্ট কৰি ল'ব ঠিক আছে So মই প্ৰশ্নটি এবাৰ পঢ়ি দিছো which is the first poetry book to be award which সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া কবিতা পুথি কি আছিল সোণালী জাহাজ বনপুল কালিৰ দিনত আমাৰ হ'ব মোৰ যে কিমান হেপা এইখিনি প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি ল'ব ঠিক আছে সো ভাই বন্ধুসকল আপোনালোকে চেনেলটো ফলো কৰি থৈ দিব চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব কিয়নো মই ইম্পৰ্টেন্ট মই এক্সপেৰিয়েন্সৰ পালৰ পৰা যিখিনি কোৱেশ্চন আহিব লাগে এই গুৰুত্বপূৰ্ণ কোৱেশ্চন উত্তৰখিনি আপোনালোক দিবলৈ চেষ্টা কৰিছো আৰু চেনেলটো আপোনালোকে প্ৰথমবাৰ যদি আহিছে তেনেহলে চেনেলটো ফলো কৰি থৈ দিব ঠিক আছে থ্যাংক ইউ সো মাচ